হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ মোৰ লগৰ এজনী ঘৰলৈ ঈদ খাবলৈ বুলি। কিন্তু তাৰ আগতে মই গৈছিলোঁ টাউনলৈ, কিবা কাম আছিলে, অনলাইন এটা কৰিব গৈছিলোঁ। কিন্তু কাৰেণ্ট নাছিলে, সেইটো কাৰণে বেছি সময় ৰ'ব নোৱাৰিলোঁ, কাৰণ তাত চিটুৱেশ্যনটো খুব বেছি বেয়া। পুলিচে ইমান বেয়াকৈ চেকিং কৰিছে আৰু মানে তাত বেছি মানে মানুহ জুম খাই থাকিবলৈ দিয়া নাই। সেইকাৰণে মানে বেছি দেৰি তাত নৰলোঁ, যিহেতু কাৰেণ্টটো নাই, 1 ঘণ্টামান কাৰেণ্ট নাছিলে। সেইকাৰণে ৰৈ কোনো লাভ নহ'ব বুলি গুচি আহিলোঁ। বাকী সেইখিনিও মই আপোনালোকৰ লগত শ্বুট কৰি নেদেখালোঁ। কিন্তু এতিয়া মই মোৰ লগৰজনীৰ ঘৰত সোমাবলৈ আহিছোঁ। যিহেতু এইকেইদিনা মই আপোনালোকৰ লগত একো ভ্লগ শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, কাৰণ অকণমান মই ব্ৰেক লৈছিলোঁ। কিন্তু এতিয়াৰ পৰা আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন, মই এতিয়া ইহঁতৰ ঘৰত ট্ৰেইন লাইনটো ওচৰত ৰৈ আছোঁ। ট্ৰেইন লাইনটো পাৰ হৈ কিনে সিহঁতৰ ঘৰটো দাদাই পলাইছে যে চব মানুহবোৰ ইয়াত লাজতে পলাইছে। এনে মোৰ লগৰজনী চফিকা, তাই ইমানেই লাজ, কিন্তু ভিডিঅ' চিডিঅ' বনাবলৈ নাহে। তাই কৈছে ইমান জোৰ কৰিছোঁ আৰু কিবা এটা কবি, কিন্তু নাহে। এতিয়া লাজৰ মুখ চুখ ঢাকি আছে। এতিয়া মই চফিকা ঘৰত আহিলোঁ, চাহ তাহ খালোঁ মেলিলোঁ। এতিয়া যাওঁগৈ বুলি ভাবিছোঁ, কাৰণ এতিয়া 2টা বজাৰ পৰা যিহেতু কাৰফিউ হয়, এতিয়া 1টা বাজিব হ'ল। সোনকালে যোৱাটো ভাল হ'ব। আৰু এতিয়া মানে মই আপোনালোকৰ লগত চফিকাক চিনাকি কৰাম বুলি ভাবিছিলোঁ, কিন্তু তাই ইমানেই লাজ, তাই মানে কথা চথা নাপাতে। সেইকাৰণে উপায় নাই আৰু। এইজনী লাজত মুখ ঢাকি আছে। মোৰ প্ৰায়বিলাক লগৰে এনেকুৱাই খুব লাজ কৰে। এতিয়া যাওঁগৈ বুলি ভাবিছোঁ। যিহেতু সিহঁতৰ ঘৰটো কিনাৰতে, মানে সিহঁতৰ ঘৰটো পাবলৈ মানে ট্ৰেইন আলিটো মানে পাৰ হৈ আহিব লাগে, ৰেল আলিটো। সেইকাৰণে এতিয়া ৰেল গৈ আছিলে, মানে ট্ৰেইন গৈ আছিলে। তাৰপিছত এতিয়া সেইকাৰণে মানে অলপ আৱাজ আনিলে। এতিয়া মই যাওঁগৈ বুলি ভাবিছোঁ, যিহেতু সময়ো বহুত দেৰি হ'ল। সেইকাৰণে যাওঁগৈ বুলি ভাবিছোঁ। আপোনালোক এতিয়া ফাইনেলি যাবলৈ ওলাইছোঁ। এতিয়া মোক চফিকাই আগবঢ়াবলৈ এৰি দে, কেমেৰাটো এৰি দে, পৰিবিগৈ ইয়াতে দে। ইমান লাজ, এজনী ক'ত লুকাই ফুৰিছে চাব। এতিয়া মানে মই যাবলৈ ওলাইছোঁ। এতিয়া মই গুচি আহিছোঁ, ৰাস্তাত আছোঁ। এতিয়া তাই মানে এতিয়া লাজতে কথা চথাটো নাপাতেই, একো নকয়। এতিয়া আপোনালোকৰ লগত ঘৰত গৈ কথা পাতি আছোঁ। মই অলপ আগতে আহি ঘৰ পালোহি। ঘৰ পাই মই স্কুটিখন থৈ জাষ্ট গেটখন মাৰিছিলোঁহে, কিন্তু গেটখন মাৰিবলৈ যাওঁতে হাতখনত দুখ পালোঁ। আৰু এতিয়া হাতখন ইমানেই বিষ। এতিয়া মানে মই ভাবিছিলোঁ যে আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম, অলপ কথা পাতিম, কিন্তু সেয়া একো নহ'ল। বহুত বেছি বিষ হৈছে। এতিয়া মই মলমো লগালোঁ, তাৰপিছত এতিয়া কেঁচা হালধি বান্ধি দিছোঁ। কেতিয়ালৈ ভাল পাওঁ ঠিকান নাই, বিষটো বহুত হৈছে। এয়া চাওক, হাত বান্ধি থৈ দিছোঁ। সেয়েহে মানে মই আপোনালোকৰ লগত এতিয়া একো ৰেচিপি শ্বেয়াৰ কৰিব নোৱাৰিম। সোনকালে ভাল হ'ব সেয়া আশা। আৰু মই আপোনালোকৰ লগত আজি এই ভ্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ, যিহেতু আমি একো কথা পাতিব নোৱাৰিলোঁ। মোৰ লগৰজনীৰ ঘৰতো মই সেনেকৈ একো কথা পাতিব নোৱাৰিলোঁ আপোনালোকৰ লগত, কিন্তু সিহঁতৰ ঘৰত সঁচাকৈ ভাল লাগে। কিন্তু এতিয়া যিহেতু কৰোণা টাইম হয়, সেইকাৰণে বিশেষ সময় ৰ'ব নোৱাৰিলোঁ। তাই মাতিছিলে, সেইকাৰণে অলপ সময়ৰ কাৰণে গৈ গুচি আহিলোঁ। আৰু যিহেতু মই আচলতে তাহাঁতৰ ঘৰত সোমাম বুলি কোনো প্লেনিং নাছিলে, আৰু মই মানে টাউনলৈ গৈছিলোঁ কিবা কাম এটাত। কিন্তু টাউনত যিহেতু কাম নহ'ল, ভাবিলোঁ যিহেতু ইহঁতৰ ঘৰতে আজি সোমাই যাওঁ, কাৰণ মানে চিটুৱেশ্যন বেয়ালৈ আহিছে, আকৌ লকডাউন চকডাউন দি দিব পাৰে। সেইকাৰণে আৰু লগৰজনীক লগ কৰি থৈ যাওঁ, কাৰণ মই প্ৰায় 1 বছৰমান হ'ল নেকি সিহঁতৰ ঘৰত মানে মই যোৱাই নাই, সিহঁতৰ ঘৰলৈ মানে যোৱাই নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি পটককৈ লগ কৰি যাওঁ। আৰু ভাল লাগিলে সিহঁতৰ ঘৰত। মোক ভাত খাবৰ কাৰণে ৰখাইছিলে। একচুৱেলি মই ৰাতিপুৱা যাওঁতে ভাত খাই গৈছিলোঁ, সেইকাৰণে মানে ভাত খোৱা নহ'ল। এতিয়া অলপ আগতে আহি ঘৰ পাই এতিয়া মোৰ ঘটনা হ'ল এইটো, হাতৰ এতিয়া বিষ। এতিয়া মুখ হাত ধুই মেলি আহি পাইছোঁ, যিহেতু অলপ আগতে এতিয়া সন্ধিয়াও হৈ গৈছে। অলপমান পাছত আপোনালোকৰ লগত মানে এইটো ভিডিঅ' শ্বুট কৰিছোঁ, যিহেতু হাতৰ বিষৰ কাৰণে অৱস্থা বেয়া হৈ গৈছিলে। কিন্তু আপোনালোকৰ মাজলৈ ভ্লগ এতিয়া আহি থাকিব। এতিয়া দুদিনমানৰ আগতে অলপ মই ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ ব্ৰেক লৈছিলোঁ, কাৰণ মানুহক অলপ ব্ৰেকৰ দৰকাৰ হয়। এতিয়া মানে মই সদায় ভিডিঅ' দিম বুলি ভাবিছোঁ, যিহেতু আকৌ লকডাউনে লাগিব যেন লাগিছে। কাৰণ এতিয়া অলপ আগতে এটা নিউজ পালোঁ যে
এইকেইদিন আমাৰ অসমত কি গতি হৈ আছিলে যে ধৰক মানে প্ৰথমতে 2টা বজাত মানে আপোনাৰ বন্ধ কৰা চিষ্টেম আছিলে, কিন্তু এতিয়া আকৌ আজি পৰ্যন্তলৈকে হৈছিলে কি 2টা বজাৰ পৰা কাৰফিউ হ'ব বুলি কৈছিলে আৰু 1টা বজাৰ পৰা বন্ধ। কিন্তু এতিয়া গধূলি সময়ত এতিয়া আকৌ এটা নিউজ পালোঁ যে কাইলৈৰ পৰা মানে অহা কালিৰ পৰা যে যিহেতু যিটো 2টা বজাত বা 1টা বজাত বন্ধ হোৱা যিটো নিয়ম আছিলে সেইটো সলনি হ'ল। এতিয়াতো 11টা বজালৈ দোকান পোহাৰ সকলোবিলাক বন্ধ কৰিব লাগিব আৰু এতিয়া কিজান 12টামান বজাৰ পৰা কাৰফিউ লাগিব চাগে। শুনি কি ক'ব আৰু, আপোনালোকৰ যেনেকুৱা লাগিছে মোৰ সেই একেই লাগিছে, কিন্তু অৱশ্যে আৱশ্যক হয় কাৰণ এতিয়া চিটুৱেশ্যনটোৱে বেয়া, সেইকাৰণে উপায় নাই আৰু কি হয় এতিয়া দেখা যাওক। কিন্তু বাহিৰত গৈতো ব্লগ বনোৱা সম্ভৱপৰ নহয়। মই অথনি এইটো কাৰণে ব্লগটো বনালোঁ যে আপোনালোকৰ লগত এনেকুৱা একো ব্লগ শ্বেয়াৰ কৰা হোৱা নাছিলে। মই লগৰজনী ঘৰলৈ গৈছিলোঁ, তাইৰ লগত অলপ কথা পাতিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেনেকৈ ভাবিছিলোঁ। তাই হৈছে মহা লাজ কৰি ছোৱালী, সেইকাৰণে একো কথা পাতিব নোৱাৰিলে, দেখিলে নহয় মুখ ঢাকি থাকিলে, সেইকাৰণে একো নহ'ল আৰু কথা পতা। কিন্তু বাকী যি কি নহওক আৰু আপোনালোকৰ লগত অকণমান আহি শ্বেয়াৰ কৰাৰ চেষ্টা কৰিলোঁ। মোৰ নেক্সট ব্লগত আপোনালোকৰ লগত অলপ ভাল ধৰণে কথা পাতিব চেষ্টা কৰিম, ৰেচিপিও লৈ আহিম বুলি ভাবিছোঁ। তেতিয়াহ'লে আজি ব্লগটো ইমানতে সমাপ্তি ঘটাইছোঁ। আপোনালোকক পুনৰ লগ পাম মোৰ অন্য এটা ব্লগ। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক, সুস্থ থাকক, সুৰক্ষিত থাকক, আৰু ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। মই আপোনালোকৰ মাজলৈ 100 ৰুপিজৰ যিটো আপোনালোকে মোক লিভিং অন 100 ৰুপিজ ফৰ 24 আৱাৰ্ছ চেলেঞ্জ, সেইটো কৰিবলৈ ময়ো বহুত এক্সাইটেড আৰু কিউৰিয়াছ হৈ আছোঁ। কিন্তু যিহেতু এতিয়া চিটুৱেশ্যনটো বেয়া, সেইকাৰণে সেইটো অলপ পষ্টপন কৰিব লাগিব, কাৰণ যিহেতু 100 ৰুপিজটো লৈ মই ঘৰত একো কৰিব নোৱাৰোঁ ন, ঘৰত সকলোবিলাক বস্তু এভেইলেবল থাকে। এতিয়া 100 ৰুপিজটো লৈ মই বাহিৰত কেনেকৈ ছাৰ্ভাইভ কৰিব পাৰোঁ, সেইটো চেলেঞ্জটো যেতিয়া অৱস্থা ভাল হ'ব তেতিয়াহে কৰিব পাৰিম। আৰু বাকী যিখিনি চেলেঞ্জ কৰিব পাৰোঁ সেইখিনি কৰিব চেষ্টা কৰিম, আৰু বাকী মই ব্লগ দি থাকিম, আপোনালোকে চাই থাকিব আৰু মোক কমেণ্টত ক'বলৈ নাপাহৰিব ব্লগবোৰ চাই কেনেকুৱা পাইছে। মোৰ লগৰজনী ফটোখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, এজনী হ'ল চফিকা।